গাহৰি আৰু কচু বনাই হৈ গ'ল। পিঁয়াজ, জলকীয়া, নহৰু, আদা ৰেডি কৰি ল'লোঁ। কচু কাটি ল'লোঁ। এতিয়া গাহৰি বনাওঁ। গেছ জ্বলাই ল'লোঁ। কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া মাংস তেল নাই দিয়া। গাহৰি পৰা তেল ওলাবই। নিমখ দি দিওঁ আৰু এনেকৈ অলপ সময় ঢাকন দি থৈ দিম। A few moments later. হালধিও দি দিয়া হৈ গ'ল। তেল ওলাইছে যিহেতু এতিয়া জলকীয়া দি দিলোঁ, পিঁয়াজ দি দিলোঁ। অলপ সময়ৰ পিছত নহৰু আদা দি দিম। পিঁয়াজ ভালদৰে সিজি গ'ল। এতিয়া নহৰু আদা দি দিম। আৰু অলপ সময় পিছত কচু দি ঢাকি থৈ দিম। পিঁয়াজ, নহৰু, আদা সিজি গৈছে। এতিয়া কচু দিম। আৰু কচু দিয়াৰ পিছত এনেকৈ লৰাই ঢাকি থৈ দিম কিছু সময়ৰ কাৰণে। গেছটো কমাই এতিয়া ইয়াত পানী অলপমান দি দিম। তাৰপৰা পানী শুকালে নমাই থৈ দিম আৰু।
গাহৰি হৈ গ'ল নমাই থৈ দিওঁ আৰু Yeah, boy. গাহৰি আৰু কচু বনাই হৈ গ'ল